সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি আমি এইখন বাছৰ সাৰথি কৰি এঠাইলৈ যাব ওলাইছোঁ। আহক তেতিয়াহ'লে আমি যাত্ৰা আৰম্ভ কৰোঁ। এনেকুৱা এখন পিকনিক স্থলীলৈ যাব ওলাইছোঁ। আজি আমি ধুবুৰীৰ পৰা যাত্ৰা কৰিছোঁ আমি এখন গাড়ী লৈ। এয়া আমাৰ লগত ৰাইজসকল উপস্থিত আছে। আমি ধুবুৰীত আজি ক'ত গৈ আছোঁ দাদা? দিপ্লাই বিল। দিপ্লাই বিল, এইটো বিলাচীপাৰাৰ পৰা কিমান যাব লাগে? বিলাচীপাৰাৰ পৰা অলপমান ভিতৰত যাব লাগে। মই কোনদিনে যোৱা নাই, এই প্ৰথম গৈ আছোঁ। গ'লেহে আমি গম পাম কিমান দূৰ যাব লাগে। প্ৰথম গৈ আছে মানে দিপ্লাই বিল? এইবাৰ প্ৰথম গৈ আছে আপুনি? এই প্ৰথম গৈ আছোঁ। হয়, ঠিক আছে। আপোনালোকে এয়া ল'ৰা ছোৱালীবিলাকৰ আনন্দ চাওক। এই ল'ৰা ছোৱালীবিলাক গৈছে লগত দেখিছে আপোনালোকে দেখিছে ল'ৰা ছোৱালীবিলাকৰ আনন্দ। হয়, আমি আজি গৈ আছোঁ ধুবুৰীৰ পৰা চাপদাৰ পৰা চাপদাত ওলাইছোঁ। তাতে গৈ পাম বস্তাত। এই প্ৰথম আমি গৈ আছোঁ। এতিয়া তাতে গ'লে আমি গম পাম কেনেকুৱা ভাল মন্দ কেনেকুৱা। তাতে গ'লেহে আমি গম পাম। এতিয়া আমাৰ তাতে প্ৰগ্ৰাম আছে। আমি ফাৰ্ষ্ট টাইম তাতে গৈ পেলাই ব্ৰেকফাষ্ট হ'ব। তাৰপিছত আমি খেল ধেমালি কৰিম আৰু তাতে খেল ধেমালি কৰাৰ পিছত আমি কিবা তাৰপিছত অলপ এইফাল সিফাল কৰি পেলাই তাৰপিছত আমি গোটেই মাখা একেলগতে। ঠিক আছে, আমি পিকনিক চাই গৈ আপোনালোকক পুনৰ আপোনালোকে দেখি আছে বাছৰ ভিতৰত আমাৰ ছোৱালীসকলে মহিলাসকলে বা আমাৰ গোটেই বাছৰ টীমটোৱে কিদৰে ফূৰ্তি তামচা কৰি আছে। ফূৰ্তি তামচা হোৱাটো স্বাভাৱিক, কিয়নো দৈনন্দিন যিটো স্বাভাৱিক জীৱন যাত্ৰা তাৰ পৰা কিছু সামৰি কাটি মুকলিমূৰীয়াকৈ আজি তেওঁলোক ওলাই আহিছে। গতিকে ফূৰ্তি তামচা তেওঁলোকে কৰিবই। আপোনালোকক আমি পিকনিক স্পটত গৈ ইয়াৰ পিছৰ পৰিৱেশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি আহি ধুবুৰীৰ পৰা কোকৰাঝাৰ জিলাৰ দিপ্লাই বিল পালোঁ আহি। সেইখন দিপ্লাই বিলৰ পিকনিকলৈ যোৱা প্ৰধান গেট। ইয়াৰ ভিতৰলৈ আমি এতিয়া যাম আৰু আপোনালোকক আমি ভিতৰৰ দিপ্লাই বিল কেনেকুৱা বা পিকনিকৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাম। আমি ভিতৰলৈ সোমাই আহি আছোঁ দিপ্লাই বিলৰ ভিতৰত। অজস্ৰ গাড়ী, বহুত বিভিন্ন ঠাইৰ পৰা বিভিন্ন পিকনিক পাৰ্টি এটা আহি সমাবেত হৈছে। আমি আপোনালোকক ভিতৰত লৈ গৈ আছোঁ। আপোনালোকে দেখা পাই আছে স্ক্ৰীনত। চাৰিওফালে সুন্দৰ পৰিৱেশ। ইয়াৰ যিখন দিপ্লাই বিল, এই বিলখন হয়তো আমি দেখিবলৈ পাম কিছু সময়ৰ পিছতে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া দিপ্লাই বিলৰ দৃশ্য আপোনাক আমি দেখুৱাই আছোঁ। এয়া দিপ্লাই বিল, এখন বৃহৎ বিল। কোকৰাঝাৰ জিলাত অৱস্থিত এই বিললৈ পিকনিকৰ উদ্দেশ্যে বহুত পিকনিক পাৰ্টি, বহুত মানুহ ইয়াতে সমাগম হয়। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। ইতিমধ্যে বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন লোক আহি পিকনিকস্থলী পৰিৱেশ উত্তাল কৰি ৰাখিছে। এই বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহ যান বাহন ইয়াতে ৰাখি থৈ দিছে। দিপ্লাই বিলৰ দৃশ্য আপোনালোকে
এই দিপ্লাই বিলখন বৰ্তমান দেখি আছে আমাৰ স্ক্ৰীণত, মোবাইলৰ স্ক্ৰীণত। সুদূৰ সেইখন পাহাৰৰ কাষতে এই বিলখন ধুনীয়া দৃশ্য। ইয়ালৈ বহুত আজি যিহেতু দেওবাৰ, আজি অসংখ্য মানুহ ইয়াত আহিছে। ইয়াতে নৌকা বিহাৰৰ ব্যৱস্থা আছে। আপোনালোকে যদি নৌকা বিহাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে নিৰ্দিষ্ট পইচা জমা দি ইয়াত নৌকা বিহাৰ কৰিবও পাৰিব। আচলতে খুব ধুনীয়া ঠাই। আপোনালোকে যদি আহিব বিচাৰে ইয়ালৈ আহিব পাৰিব। কোকৰাঝাৰ জিলাৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত এইখন বিল অৱস্থিত। ধুবুৰী জিলাৰ পৰা 55 কিলোমিটাৰ দূৰত এই বিলখন অৱস্থিত। গতিকে আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহিব বিচাৰে আপোনালোকে নিশ্চয় এই দিপ্লাই বিলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ইয়াতে এখন ধুনীয়া ব্ৰিজ এখন আছে, ওলোমা দলং বুলি কোৱা হয়, যাৰ খুঁটা নাই, ৰছীৰে আছে। এই দলংখন আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে নিশ্চয় ইয়াত স্কুলত ওলোমা দলংখন দেখা পাইছে। ইয়াতে অজস্ৰ মানুহ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছে ইয়াতে, আৰু প্ৰাকৃতিক পৰিৱেশ কৰি আছে। সৰু ল'ৰা ছোৱালী, তাৰপিছত বিভিন্ন ঠাইৰ কেনেকুৱা হৈছে? ঠিক আছে বুঢ়া। কেমন লাগছে? ভাল হয়েছে না? ভাল লাগছে না? সুন্দর হয়েছে? খানা কেনেকুৱা হৈছে? বহুত ভাল। এতিয়ালৈকে মাছ মাংস পোৱাই নাই কিজানি।